মোৰ অতি শ্ৰদ্ধাৰ আৰু সন্মানীয় ডক্টৰ দেৱজিৎ ফুকন ডাঙৰীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেন বৰুৱাকে প্ৰমুখ্য কৰি মঞ্চত আসন অলংকৃত কৰা বিশিষ্ট ব্যক্তিসকল, সম্প্ৰীতিৰ সভাপতি সম্পাদকৰ পৰা প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল আৰু উপস্থিত ৰাইজ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই মঞ্চত আসন অলংকৃত কৰা বিশিষ্ট অতিথিসকলক ব্যক্তিগতভাৱে সম্বোধন কৰা নাই, তাৰ কাৰণে মাফ খুজিছোঁ। দ্বিতীয়তে, যিসকল ব্যক্তি এই অঞ্চলটোৰ ৰাইজ আপোনালোক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছেহি আৰু আপোনালোকক এই অনুষ্ঠানটোৱে যদি ক'ৰবাত অলপ হ'লেও বিৰক্ত কৰিছে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ, কাৰণ ইয়াত চাগে কিছু মোৰো অৱদান আছে। তাই কি নহওক, মই টেলিভিশ্যনেই হওক, সভা সমিতিয়ে হওক, খোলাখুলিকৈ মই কথা কৈ ভাল পাওঁ আৰু আপোনালোকৰ এই সম্প্ৰীতিৰ আজিৰ এই সাংস্কৃতিক সমাৰোহৰ এই মঞ্চখনতো এই মুহূৰ্তত মোৰ বিবেকে যিকেইটা কথা ক'বলৈ অনুমতি দিব, তেনেকুৱা দুটামান সামান্য কথা কম। এই যে আজিৰ অনুষ্ঠানটোৰ সভাপতি আলী হুছেইন মহোদয়ে আৰম্ভণিতেই আপোনাক খবৰ আগত কৈছে তেখেতৰ গুৰু মই বুলি, আৰু মই তেখেতক এটা পৰ্যায়লৈ আনিলোঁ বুলি। আচলতে কথাটো তেনেকুৱা নহয়। সঁচা কথাটো হ'ল যে কোনো এটা অঞ্চলৰ প্ৰতি মানুহৰ গম নোপোৱাকৈ কেতিয়াবা কিছুমান দায়িত্ববোধ থাকে, কেতিয়াবা কৰ্তব্যবোধ থাকে, আৰু যেতিয়া সুযোগ পোৱা যায় সেই যিজনে সেই অঞ্চলটোৰ উন্নয়ন প্ৰগতিৰ কাৰণে চিন্তা কৰি যদি কিবা কেতিয়াবা ভাবে আৰু তাৰ যদি সুযোগ আহি যায়, সেই সুযোগৰ সৎব্যৱহাৰ কৰাটো উচিত বুলি মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। আৰু সেই কাৰণেই একো নজনাকৈ মেৰাপানী নামৰ অঞ্চলটোৰ পৰা যেতিয়া আজিৰ পৰা 15 বছৰ পূৰ্বে নিউজ লাইভৰ কাৰ্যালয়ত আলী হুছেইন উপস্থিত হৈছিলগৈ, মই তেওঁক একো নজনাকৈ কাম কৰিবৰ কাৰণে অনুমতি দিছিলোঁ। আৰু আনকি যিটো নিউজ প্ৰথম বাজিছিল, এই অঞ্চলৰ মানুহৰ যদি মনত আছে, আলী হুছেইনৰ প্ৰথমটো ছাগৈ নিউজ আছিল মেৰাপানীৰ এটা সংঘাতপূৰ্ণ পৰিৱেশ, য'ত একাংশ নাগা লোকে অবৈধভাৱে এটা ঘৰ নিৰ্মাণ কৰিছিল, আৰু সেই সময়ত অলপ উত্তপ্ত পৰিস্থিতি এটাৰ সৃষ্টি হৈছিল। আৰু সেই নিউজটোৱেই মই নিউজ লাইভত সেই সময়ত প্ৰথম নিউজ হিচাপে আলী হুছেইনৰ টেলিকাষ্ট কৰিছিল। তাৰ আগত সমগ্ৰ গোলাঘাট জিলাৰ নিউজ টেলিভিশ্যনত যদি কোনোবাই দেখিছিল, তেতিয়াহ'লে মই ভাবোঁ গোলাঘাটৰ জয়দীপ গুপ্তা বুলি এজন সাংবাদিক আছিল। তেতিয়া মই NETVত আছিলোঁ, অসমৰ নহয়, নৰ্থ ইষ্টৰ প্ৰথমটো ছেটেলাইট চেনেল নৰ্থ ইষ্ট টেলিভিশ্যন। নৰ্থ ইষ্ট টেলিভিশ্যনৰ যোগেদি জয়দীপ গুপ্তাই এই মেৰাপানী অঞ্চলৰ তেতিয়া বাতৰি দুই এটা প্ৰচাৰ কৰিছিল NETVৰ যোগেদি আলী হুছেইনৰ আগত, আৰু তেতিয়াও মই জড়িত হৈ আছিলোঁ NE টেলিভিশ্যন। এই যে আপোনালোকৰ এই অঞ্চলটোৰ নেদেখাকৈ নজনাকৈ কিবা এটা মোৰ দুৰ্বলতা আছিল,
আজি মই এই বঁটাটো গ্ৰহণ কৰি বুকুত হাত থৈ মই ক'ব পাৰোঁ যে অসমৰ কেইটামান জেগাৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছিল। মই কিছুমান জেগাত সেই কথাটো কৈছোঁ সভা সমিতিত। মোৰ নিজৰ জন্মস্থান আপোনালোকে বহুতেই জানে চাগে আৰু বহুতেই নাজানে, লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ নিচেই কাষতে। গতিকে মই মোৰ নিজৰ জন্ম জেগাটোক আটাইতকৈ বেছিকৈ ভাল পাওঁ। নাৰায়ণপুৰ অঞ্চলটোক মোৰ বুকুত এটা সুকীয়া জেগা খোদিত হৈ আছে। ঠিক তাৰ পিছতে কেইটামান অসমৰ এনেকুৱা জেগা আছে যিকেইটা জেগাৰ প্ৰতি এটা সুকীয়া আকৰ্ষণ আছে। সেই জেগাসমূহৰ ভিতৰত মাজুলী, পাঠশালা, এই মেৰাপানীৰ দৰে কেইটামান জেগা আছে যিকেইটা জেগা ক'ৰবাত অলপ বেলেগ ধৰণে মোৰ মনত আছে। মই নাজানো, মাজুলী নেদেখাকৈ মই মাজুলীৰ প্ৰতি সাংঘাতিকভাৱে প্ৰেমত পৰিছিলোঁ। মই পাঠশালা দেখা নাছিলোঁ, কিন্তু পাঠশালা জেগাটোৰ প্ৰতি মোৰ এটা সাংঘাতিক বাসনা জাগিছিল। ঠিক একেধৰণে মই ডুমডুমা দেখা নাছিলোঁ, কিন্তু ডুমডুমাৰ জেগাটোৰ প্ৰতি মোৰ এটা আকৰ্ষণ হৈছিল। একেধৰণে আপোনালোকৰ এই মেৰাপানী মই দেখা নাছিলোঁ, কিন্তু মেৰাপানীৰ প্ৰতি মোৰ এটা আকৰ্ষণ হৈছিল। ক'ৰবাত কিবা এটা চাগে যোগসূত্ৰ আছিল কাৰণে এই যিকেইটা জেগাৰ কথা মই কৈছোঁ, এই আটাইকেইটা জেগাৰ পৰাই মই কিন্তু এতিয়ালৈকে জীৱনত সন্মান আৰু বঁটা পাইছোঁ। আৰু শেষত এই মেৰাপানী জেগাটোৱেও মোক বঞ্চিত নকৰিলে। আৰু আজি মই ধন্য, মই কৃতজ্ঞ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ক'ৰবাত চাগৈ মোৰ এই যে আলী হুছেইনে ক'লে 15 বছৰ আগতে মই না তেওঁক দেখিছিলোঁ না মই তেওঁক লগ পাইছিলোঁ, একো নাছিল। এই যে এটা যোগসূত্ৰ হৈছিল নিউজ লাইভৰ যোগেদি, আৰু আজি সেই আলী হুছেইনে সভাপতিত্ব কৰা এখন সভালৈ মই আহিছোঁ, আৰু আহিছোঁ এটা মই বঁটা ল'বলৈ। আৰু বঁটাটো কি? সম্প্ৰীতি বঁটা। ইয়াতকৈ মোক আৰু একো নালাগে। মই সম্প্ৰীতিৰ সকলো এই সাংস্কৃতিক সমাৰোহৰ লগত জড়িত হোৱা বিষয়ববীয়া অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ বাহিৰে মোৰ দিবলৈ একো নাই। মই নিমিত্ত মাত্ৰ। দুজন ব্যক্তিৰ দুটা কথা মোৰ এই মুহূৰ্তত মনলৈ আহিছে, আৰু সেই দুটা কথাই কৈ মই ক'বলগীয়াখিনি মই শেষ কৰিম। মোৰ জীৱনৰ গুৰু, যাক মই আদৰ্শ ব্যক্তি বুলি ভাবোঁ, যাক মই মোৰ দ্বিতীয় দেউতা বুলি গণ্য কৰোঁ, আৰু সাংবাদিকতাৰ ক্ষেত্ৰতে নহয়, মোৰ গোটেই সামগ্ৰিক জীৱন সত্তাত যাক মই ভগৱানৰ পিছতে স্থান দিওঁ, এইজনী হৈছে হোমেন বৰগোহাঁই ছাৰ। আৰু হোমেন বৰগোহাঁই ছাৰে এই বঁটা বাহনৰ ক্ষেত্ৰত মোৰ লগত হোৱা কথা বাৰ্তা যিকেইটা কথা কৈছিল, তাৰ এটা কথা মই আপোনালোকক কওঁ। ছাৰক মই সুধিছিলোঁ, ছাৰ আপুনি জীৱনত বহুত বঁটা পালে, তাৰপিছতো আপোনাৰ ক'ৰবাত কিবা আক্ষেপ আছে নেকি? আৰু বঁটা বাহনে মানুহৰ জীৱনত কিবা প্ৰভাৱ পেলাইনে? যিসকলে আপোনালোকে কথা বাৰ্তা অনুষ্ঠান চাইছিল, আপোনালোকৰ নিশ্চয় মনত আছে। ছাৰে কৈছিল যে মই হিপক্ৰেট নহয় নেকি, মই কোনো প্ৰভাৱ পেলোৱা নাই বুলি মই তোমাক নকওঁ, পেলাইছে। আৰু মই ভাবোঁ যিসকলে বঁটা বাহন সন্মানে জীৱনত কোনো প্ৰভাৱ নেপেলাই বুলি কয়, সেইবিলাক মানুহে মিছা কথা কয়। মোৰ এই মুহূৰ্তত ছাৰলৈ মনত পৰিছে এই কাৰণেই যে আপোনালোকৰ এই বঁটাটো দিয়াৰ আগে আগে ডক্টৰ দেৱজিৎ ফুকন ডাঙৰীয়াই কৈছিল যে মই জীৱনত বহুত চাগৈ বঁটা পাইছোঁ, এই বঁটাটোৰ গুৰুত্ব ইমান মোৰ জীৱনত নহ'বও পাৰে। তেখেতে তেনেকুৱা এটা কথা কৈছিল। মই আপোনালোকক কওঁ যে মোৰ কাৰণে বঁটা সন্মান কিমান ওখ কিমান চাপৰ সেইটো ডাঙৰ কথা নহয়। এই যে আপোনালোক ইয়াৰ মানুহখিনি এনেকৈ গোট খাইছে, এই যে এখন সাংস্কৃতিক সমাৰোহ পাতিছে, আৰু সাংস্কৃতিক সমাৰোহ পাতি একো নজনাকৈ আপোনালোকে দূৰৰ পৰাই টেলিভিশ্যনত দেখা এজন মানুহক এই বঁটাটোৰ কাৰণে নিৰ্বাচিত কৰিছে আৰু মোক ইয়ালৈ আমন্ত্ৰণ কৰিছে। ৱাহিদুৰে কৈছে যে মোৰ ওচৰত যেতিয়া চিঠিখন দিবলৈ গৈছিল, মই তেওঁক কৈছিলোঁ ইমান টকা পইচা খৰচ কৰি, সময় খৰচ কৰি অহাৰ যুক্তি ক'ত? মোক হোৱাটছআপত মাতিলেও গ'লে, চিঠিখন দিয়া হ'লেও গ'লে। কাৰণ আপোনালোকে মোক মৰম দিব বিচাৰিছে, আপোনালোকে মোক সন্মান দিব বিচাৰিছে। এই যে বৰগোহাঁই ছাৰে কৈছিল, ময়ো সেইটোৱেই বিশ্বাস কৰোঁ। আৰু মই কেতিয়াৰ পৰা বিশ্বাস কৰিছোঁ জানে? মোৰ আজি সাংবাদিকতা জীৱনত 25 বছৰ হৈছে, কিন্তু মই 10 বছৰমান হোৱাৰ পিছৰ পৰাই
অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে মোক এনেকৈ মৰম আৰু ভাল পোৱা যাচিব বিচাৰিছিল, কিন্তু মই নিজৰ স্থিতিত দৃঢ় আছিলোঁ। 15 বছৰ নোহোৱালৈকে মই কোনো ধৰণৰ বঁটা বাহন নলওঁ বুলি এক প্ৰকাৰ ভীষ্ম প্ৰতিজ্ঞা কৰিছিলোঁ। আৰু আপোনালোকক মই ক'ব পাৰোঁ যে মই আজিৰ এই 25 বছৰীয়া মোৰ সাংবাদিকতাৰ জীৱনত 15 বছৰ নোহোৱালৈকে মোক যিমান বঁটা কিবা সন্মান দিছিল মই ক'তো যোৱা নাই। আৰু মই অনুগ্ৰহ কৰি মোক আপোনালোকে সেই কামটো নকৰিব বুলি সকলোকে মই প্ৰত্যাখ্যান কৰিছিলোঁ। যেদিনাখন মই 15 বছৰ সম্পূৰ্ণ কৰিছোঁ তাৰ পিছতহে মই এই বঁটা বাহন ল'বলৈ আৰম্ভ কৰিছোঁ। হয়, ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদত মই কিবা কিবি সন্মান পাইছোঁ, বঁটা বাহন পাইছোঁ, কিন্তু মই আপোনালোকক এই বুকুত হাত থৈ কৈছোঁ, মই এতিয়াও ভবা নাই যে মই বঁটা বাহনৰ কাৰণে যোগ্য। মই এতিয়াও ভবা নাই যে তেনেধৰণৰ সন্মানৰ কাৰণে মই যোগ্য। আপোনালোকে আজি যি ইয়াত মৰম ভাল পোৱা এনেকৈ যি আপোনালোকে আদৰ সাদৰ কৰিছে, মই কি বুলি কওঁ যে এইখিনিৰ কাৰণে মই একেবাৰে যোগ্য হোৱা নাই, একেবাৰে যোগ্য নহয়। তথাপিও এটাই কম, যিখিনি আস্থা আৰু বিশ্বাস ৰাখি আপোনালোকে মোক এই বঁটাটো দিছে, যিদিনাখনলৈকে মোক বগা কাপোৰে নেঢাকিব, যিদিনাখনলৈকে মোৰ বিবেক আৰু বুদ্ধি ঠিকে থাকিব, সেইদিনাখনলৈকে আপোনালোকৰ এই দৈয়াং আৰু এই সমগ্ৰ মেৰাপাৰী অঞ্চলৰ মানুহৰ আস্থা আৰু বিশ্বাসক মই মূল্য দিম। বঁটা আৰু বাহনে মানুহক দায়বদ্ধ কৰে, অধিক দায়িত্বশীল কৰে, সাহসী কৰে, প্ৰেৰণা দিয়ে, উৎসাহ পায়, আৰু মই ভাবোঁ ক'ৰবাত ভয় খুৱায়। মোৰ নিজৰ আপোনালোকৰ এই বঁটাটো লৈ এতিয়া সেইটোৱেই হৈছে যে যিখিনি আস্থা আৰু বিশ্বাস ৰাখিছে, এইখিনিৰ যদি মই ক'ৰবাত হিনদেৰি কৰোঁ, তেনেহ'লে মই অকল নিতুমণি শইকীয়া বদনামী নহ'ম, মই অকল ঠগবাজি নহ'ম, মই আপোনালোককো ক'ৰবাত বিশ্বাসঘাতকতা কৰা হ'ব। আৰু সেইকাৰণে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ এই কাৰণে যে বহুত মানুহক কেতিয়াবা জনপ্ৰিয়তাই ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ যায়, অহংকাৰী কৰে, গুৰু গোসাঁই নমনা স্বভাৱৰ এজন মানুহ কৰি তোলে। কম বয়সতে যদি অধিক জনপ্ৰিয়তা লাভ কৰে, বঁটা বাহন টকা পইচা সম্পত্তি তেওঁ আয়ত্ব কৰে, তেতিয়াহ'লে তেওঁ কেতিয়াবা অবাতে যায়। মোৰ ক্ষেত্ৰত যাতে সেই দিনটো কেতিয়াও নাহক, কেতিয়াও যাতে অহংকাৰত মত্ত নহওঁ, গুৰু গোসাঁই নামানি ক'তো যাতে মানুহে বেয়া পোৱা কাম কেতিয়াও নকৰোঁ, তাৰ কাৰণেহে আপোনালোকে মোক আশীৰ্বাদ কৰিব, মোক বেলেগ একো নালাগে। 2 নম্বৰ কথা, এই যে শৈশৱতে মই শুনিছিলোঁ ৰেডিঅ'ত ৰকিবউদ্দিন আহমেদ চাহেবে চাগে সেই জিকিৰটো গাইছিল, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই। এই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতটো, অথিৰ ধনজন জীৱন যৌৱন, অথিৰ এইবোৰ সংসাৰ, পুত্ৰ পৰিবাৰ, এই যে সবাকো অসাৰ বুলি কৈছিল, ৰেডিঅ'টো যে শুনিছিলোঁ, মই সেই দৰ্শনেৰেহে আগবাঢ়িব বিচৰা মানুহ। আপোনালোককো ইয়াত মই সেই কথাটোহে ক'ব বিচাৰোঁ। সম্প্ৰীতি, আজিৰ অসমত যিটো বস্তুৰ ক'ৰবাত কেতিয়াবা অভাৱ হোৱা যেন লাগে, কোনোবাই ইচ্ছাকৃতভাৱে আমাৰ মাজত সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰা যেন লাগে, সেইটো সময়ত আপোনালোকে নাম দিছে সম্প্ৰীতি, ইয়াক অনুষ্ঠিত কৰিছে সম্প্ৰীতিৰ সাংস্কৃতিক সমাৰোহ, আৰু বঁটাটো দিছে সম্প্ৰীতি। মই আপোনালোকৰ ওচৰত সকলোৰে প্ৰণিপাত জনাই, সেৱা জনাই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ কোনোবা ৰাজনৈতিক নেতৃত্বই, আমাৰ কোনোবা সামাজিক নেতৃত্বই আমাক মানুহ হৈ জীয়াই থকাতকৈ এতিয়া হিন্দু কৰি জীয়াই ৰাখিব বিচাৰিছে, আৰু কোনোবা
জীয়াই ৰাখিব বিচাৰিছে মুছলমান কৰি আৰু কোনোবা জীয়াই থাকিব বিচাৰিছে হিন্দু হৈ আৰু কোনোবা জীয়াই থাকিব বিচাৰিছে মুছলমান হৈ কোনোবা জীয়াই থাকিব বিচাৰিছে খ্ৰীষ্টান হৈ মই সেই সকলৰ দুৰ্গুৰ বিৰোধী মই না হিন্দু হৈ জীয়াই থাকিব বিচাৰো না মই মুছলমান হৈ জীয়াই থাকিব বিচাৰো না মই খ্ৰীষ্টান হৈ জীয়াই থাকিব বিচাৰো মই জীয়াই থাকিব বিচাৰো কেৱল মানুহ হৈ মানুহ আৰু সেই কাৰণে আপোনালোকৰ এই সম্প্ৰীতি বঁটা গ্ৰহণ কৰি বুকুত হাত থৈ মই কৈছো যে আমাক সেইখন অসম লাগে সেইখন সমাজ লাগে সেইখন দেশ লাগে য'ত কেৱল মানুহ থাকিব য'ত কোনো মুছলমান নাথাকে য'ত কোনো হিন্দু নাথাকে য'ত কোনো খ্ৰীষ্টান নাথাকে ধৰ্মীয় দিশেৰে আমি কোনোবা হিন্দু আমি কোনোবা মুছলমান আমি কোনোবা খ্ৰীষ্টান বৌদ্ধ হিন জৈন কিবা কিবি আমি ধেই কিন্তু আমি পৃথিৱীলৈ আহিছো অকল মানুহ হৈ আমাৰ পৰিচয় সদায় হ'বই লাগিব মানুহ আৰু সেইকাৰণে সেইসকল মানুহৰ পৰা মই বহুত দূৰত যি আমাৰ সমাজখনক ভাগ কৰিব বিচাৰিছে মানুহবিলাকক ভাগ কৰিব বিচাৰিছে নিজেও জীয়াই থাকিব বিচাৰিছে আনকো জীয়াই ৰাখিব বিচাৰিছে হিন্দু কৰি মুছলমান কৰি মই তাৰ পৰা দূৰত আৰু আপোনালোককো মই সেইটোৱে কওঁ যে আপুনি মই জীয়াই থাকিব লাগে অকল মানুহ হৈ জীয়াই থকাটোৱে আমাক সকলোৱে কয় ৰূপ বেলেগ নাম বেলেগ কিন্তু শক্তি এটাই কোনোবাই ক'ব পাৰে আল্লাহ কোনোবাই ক'ব পাৰে গড কোনোবাই ক'ব পাৰে বিষ্ণু কোনোবাই ক'ব পাৰে মহেশ্বৰ কোনোবাই ক'ব পাৰে ভগৱান কোনোবাই ক'ব পাৰে ৰাম কোনোবাই ক'ব পাৰে কৃষ্ণ কোনোবাই ক'ব পাৰে গুৰু নানক কোনোবাই ক'ব পাৰে বৌদ্ধ বুলি কিন্তু মই বিশ্বাস কৰোঁ ৰূপ বেলেগ হ'ব পাৰে নাম বেলেগ হ'ব পাৰে কিন্তু শক্তি এটাই ওপৰলাৰ শক্তি এটা আৰু সেইকাৰণে আমি সেই একেই হৈ থাকিব লাগে 1901 চনত সাহিত্যৰ নোবেল পুৰস্কাৰ প্ৰৱৰ্তন কৰা হৈছিল যেতিয়া নোবেল কমিটি গঠন হৈছিল ঘোষণা কৰিছিল গোটেই বিশ্বৰ যিসকল শ্ৰেষ্ঠ সাহিত্যিক সকলোৰে মাজত চৰ্চা হৈছিল যে এইবাৰ সাহিত্যৰ নোবেল কোনে পাব সমালোচকসকলৰ গৰিষ্ঠ সংখ্যকেই এটা নামকেই কৈছিল যে এওঁ বাহিৰে কোনেও নাপায় কিন্তু যেতিয়া নোবেল পুৰস্কাৰ ঘোষণা কৰা হৈছিল তেওঁ সেই বঁটাটো নাপালে যেতিয়া দ্বিতীয়বাৰ আকৌ সাহিত্যৰ নোবেল ঘোষণা কৰা হ'ল যে সময় আহিল আমুক ডেটত সাহিত্যৰ নোবেল পুৰস্কাৰৰ কথা ঘোষণা কৰা হ'ব সেইবাৰো ব্যাপক ৰূপত চৰ্চা হ'ল কোনে পাব বঁটাটো প্ৰথমবাৰ যিজনৰ নাম চৰ্চা হৈছিল দ্বিতীয়বাৰ আৰু বেছি চৰ্চা হ'ল যোৱাবাৰ নেপালে যেতিয়া এইবাৰ তেওঁ দিবই লাগিব তেওঁ পাবই দ্বিতীয়বাৰো তেওঁ নাপালে তৃতীয়বাৰ যেতিয়া আকৌ সাহিত্যৰ নোবেল পুৰস্কাৰ দিবৰ সময় হ'ল প্ৰথম দুবাৰতকৈ তেখেতৰ নামটো তৃতীয়বাৰত বহুত বেছি চৰ্চা হ'ল যে এইবাৰটো তেওঁ নিদি উপায় নাই দিবই লাগিব কিন্তু তাৰপিছতো তৃতীয়বাৰ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা হোৱাৰ সময়ত তেওঁ নামটো নোলাল অৰ্থাৎ তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ নাপালে তাৰ 7 বছৰ পিছলৈকে তেওঁ জীয়াই আছিল 1901 চনত সাহিত্যৰ নোবেল পুৰস্কাৰ প্ৰৱৰ্তন হৈছিল আৰু সেই মানুহজন জীয়াই আছিল 1910 চনলৈকে 1910 চনলৈকে জীয়াই থকা বিশ্বৰ বৰেণ্য সেই সাহিত্যিক গৰাকীক নোবেল পুৰস্কাৰ এবাৰো দিয়া নহ'ল আৰু তাৰপিছত তেওঁ পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে গুচি গ'ল কিন্তু সেই মানুহজনৰ যিখিনি অৱদান বিশ্ব সাহিত্যলৈ যিখিনি তেখেতে দিয়া অৰিহণা কোনোবাই অস্বীকাৰ কৰিব পাৰিব নেকি মই এই কথাটো কিয় কৈছো যেনেকৈ বঁটা বাহনে মানুহৰ জীৱনত প্ৰভাৱ পেলাই সাহস দিয়ে দায়বদ্ধ কৰে বুলি কৈছো একেটা সময়তে মই এইটো কথাও কৈছো যে কিছুমান মানুহে নিজৰ কামহে কৰে নিজৰ সেৱাহে কৰে নিজৰ অৱদানহে আগবঢ়ায় তেওঁলোকে কেতিয়াও বঁটা বাহন সন্মান যশ খ্যাতি জনপ্ৰিয়তা কৌতুক কাহান নিউ আশা নকৰে আৰু তেনেকুৱা এজন বৰেণ্য ব্যক্তি আছিল এই মই কোৱা নমস্য সাহিত্যিক গৰাকী কোন আপোনালোকৰ নিশ্চয় মই নামটো কোৱাৰ লগে লগে চকুৰ আগলৈ তেওঁ চেহেৰা আহি যাব যিসকল আপোনালোকে সাহিত্যৰ চৰ্চা কৰিছে বা তেওঁ গল্প পঢ়িছে তেওঁ উপন্যাস পঢ়িছে আপোনালোকে জানিব কিন্তু
তেওঁৰ নামটো ইয়াত থকা সকলোৱে শুনিছে, তেওঁ লিখা নপঢ়িব পাৰে, তেওঁ নামটো শুনিছে। কিন্তু প্ৰথম দ্বিতীয় তৃতীয় যিসকলে নোবেল পুৰস্কাৰ পাইছিল তেওঁলোকৰ নাম মোৰ দৃঢ় বিশ্বাস ইয়াত থকা মাত্ৰ খুব কম সংখ্যক কেইজনমানৰ বাহিৰে আন কোনেও নাজানে। মই অহংকাৰ কৰি নাই কোৱা, আত্মবিশ্বাসেৰে কৈছো। নাজানে আপোনালোকে প্ৰথমবাৰ কোনে নোবেল পাইছিল, দ্বিতীয়বাৰ, তৃতীয়বাৰ নাজানে আপোনালোকে। গুগল সাৰ্চ কৰি আপোনালোকে মোক তাৰ উত্তৰ দিব লাগে। এক নম্বৰ কথা হ'ল এই 10 বছৰ জীয়াই থকা মানুহজন 1 চনৰ পৰা 1910 চনলৈকে জীয়াই থকা বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ খনিকৰ টলষ্টয়, যি ৱাৰ এণ্ড পিচ সৃষ্টি কৰিছিল, যুদ্ধ আৰু শান্তিৰ দৰে উপন্যাস যি আমাক উপহাৰ দিছিল। টলষ্টয় নোবেল পুৰস্কাৰ নোপোৱাকৈ গুচি গৈছিল। সেইবুলি টলষ্টয় কি কৰবাত তললৈ গ'ল নেকি? 1, 2, 3 নম্বৰত যি নোবেল পুৰস্কাৰ পাইছিল তেওঁলোকতকৈ তলৰ নেকি? নহয়। টলষ্টয়ৰ সাহিত্য প্ৰতিভাই প্ৰমাণ কৰিছে তেওঁ বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ খনিকৰ, শ্ৰেষ্ঠ সাহিত্যিক। অৰ্থাৎ এই বঁটা আৰু বাহনে কেতিয়াবা মানুহক প্ৰভাৱিত নকৰে, যেনে টলষ্টয় তাৰ উদাহৰণ। আৰু বঁটা আৰু বাহনে মানুহক প্ৰভাৱিত কৰে, তাৰ উদাহৰণ মোৰ গুৰু হোমেন বৰগোহাঁই। এই দুইজনৰ কথাটো মই আপোনালোকক এই কাৰণেই কৈছো, কেতিয়াবা এজন ব্যক্তিক কিছুমান বঁটা বাহনে কৰবাৰ পৰা কৰবালৈ লৈ গুচি যায়, বঁটা বাহনে লৈ যায়। কাৰণ বঁটা সন্মান ইমান উচ্চ সেই ব্যক্তিজন তেতিয়া উজলি উঠে। আৰু কেতিয়াবা কিছুমান বঁটা বাহনক কিছুমান ব্যক্তিয়ে ওপৰলৈ লৈ গুচি যায়। ইমানেই সেই ব্যক্তিজনৰ ব্যক্তিত্ব ওখ উচ্চ, বঁটাটোতকৈ কেতিয়াবা তেওঁ নিজেই ওখ হৈ যায়। আজি শচীন তেণ্ডুলকাৰক আপুনি যদি কিবা এটা বঁটাৰ কাৰণে নিৰ্বাচিত কৰে, সেই বঁটাটোক শচীন তেণ্ডুলকাৰে লৈ যাব, ওপৰলৈ লৈ যাব। আমাৰ ব্যক্তি সত্তাৰ উত্থান তেনেকুৱাকৈ হয়, আৰু কেতিয়াবা ওলোটাটো হয়। আমাৰ শংকৰদেৱ বঁটা যেতিয়া সত্যজিৎ ৰায়ক প্ৰথমবাৰ দিয়া হৈছিল, সত্যজিৎ ৰায়ে সুধিছিল হু ৱাজ শংকৰদেৱ। শংকৰদেৱ কোন নাজানে তেনেকুৱা মানুহকো শংকৰদেৱ বঁটা প্ৰদান কৰিছিল অসম চৰকাৰে। যেতিয়া অসমৰ গণ পৰিষদ চৰকাৰ প্ৰথমবাৰ আহিছিল তেতিয়া। মোৰ এতিয়া আপোনালোকৰ ওচৰত অনুৰোধ সেইটো যে এই সম্প্ৰীতি বঁটা তৃতীয় বাৰ্ষিকত দ্বিতীয়বাৰৰ কাৰণে আপোনালোকে প্ৰদান কৰিছে। মই নিজে কৈছো যে মই মুঠেও যোগ্য নহয়। আপোনালোকে আগন্তুক দিনত এই বঁটাটো এনেকুৱা এটা পৰ্যায়লৈ লৈ যাওক, আৰু সেই লৈ যাবৰ কাৰণে এনেকুৱা কিছু মানুহক আপোনালোকে এই বঁটাটো দিয়াৰ ব্যৱস্থা কৰক, অসমৰ যাতে বৌদ্ধিক জগতৰ মানুহে, সামাজিক সাংস্কৃতিক শৈক্ষিক জগতৰ মানুহে যাতে আশা কৰে যে এই বঁটাটো ময়ো পোৱা হলে সেই পৰ্যায়লৈ আপোনালোকে লৈ যাওক। কোনোবাই ভাবক যে মেৰাপানীৰ যি সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়, সম্প্ৰীতি নামৰ অনুষ্ঠানটোৱে যিটো অনুষ্ঠানৰ তাত আয়োজন কৰে, এই সম্প্ৰীতি বঁটাটোৰ মান ইমান ওখ, কেনেবাকৈ যদি ময়ো পালোহেঁতেন। আপোনালোকে তেনেকুৱা এটা পৰ্যায়লৈ এই বঁটাটোক লৈ যাওক। এদিন চাব যেনেকৈ অসমৰ বিভিন্ন স্বনামধন্য বঁটা মানুহে পাবৰ কাৰণে সপোন দেখে, তেনেকৈ এদিন হয়তো আপোনালোকৰ এই বঁটাটো পাবৰ কাৰণেও অসমৰ এই কোটি কোটি মানুহে ক'ৰবাত সপোন দেখিব। সেই পৰ্যায়লৈ লৈ যাওক। অসম্ভৱ বুলি একো নাই, কিন্তু তাৰ কাৰণে আপোনালোকৰ দায়িত্ব এটাই, কেতিয়াও আপোনালোকে কম্প্ৰমাইজ নকৰিব, কাৰো লগত আপোনালোকে গোপন বুজাবুজি নকৰিব, নিজক অধিক দৃঢ় কৰিব লাগিব। কোনোবাই আপোনালোকক প্ৰলোভন দিলেও, কোনোবাই আপোনালোকক তোষামোদ কৰিলেও, কোনোবাই আপোনালোকক যদি প্ৰশংসাৰে ভুৱা উপচাই দিয়ে, তাৰপিছতো আপোনালোকে ক'তো নিজৰ স্থিতি কেতিয়াও অলপো লৰফৰ নকৰাকৈ এই বঁটাটোৰ ক্ষেত্ৰত যদি দৃঢ় হৈ থাকে, তেতিয়াহ'লে এদিন এই বঁটাটোৱে অকল মেৰাপানী অঞ্চলৰ নহয়, গোলাঘাটৰ নহয়, অসমৰ ভিতৰতেই এটা সুকীয়া স্থান দখল কৰিব বুলি মই আজিৰ দিনটোত দৃঢ়তাৰে বিশ্বাস কৰোঁ। আৰু সেইকাৰণে মই শেষত উদযাপন সমিতিৰ সকলো বিষয়ববীয়া ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আকৌ কৈছোঁ
যে মোক আপোনালোকে একো দিব নালাগে, এই যিখিনি মৰম আৰু ভাল পোৱা দিলে তাৰ মই আপোনালোকক মৃত্যু পৰ্যন্ত আকৌ কৈছোঁ, মই মোক বগা কাপোৰে নঢকা পৰ্যন্ত যাতে মই আপোনালোকৰ এই সন্মানৰ মূল্য দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰিব। বহুত বহুত সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।